এইটো থাৰ হয় থাৰ এইটো মানে নাফাচে যোনদি ল'ব খোজা সি দিয়ে যাব থাৰৰ কৈ বাবা এইটো কল গাছ লৈ আহিছে তো আজি বলক পথাৰলৈ যাওঁ আজি পথাৰত গৈ আপোনালোকক হাল মৰা দেখাম তো আপোনালোকে চাই থাকক আজি পথাৰত অলপ হাল মাৰিম মানে ট্ৰেক্টৰেদি চাওক না ৰাস্তা আমাৰ ফালে বানপানী হৈ গ'ল বহুত বানপানী হৈ চাওক না ৰাস্তা এই হ'ল ৰাস্তা আমাৰ পথাৰত যোৱা ৰাস্তা বানপানী হৈ গ'ল ইহঁতৰ ঘৰত পানী উঠিছে ইহঁতৰ ঘৰত পানী উঠিছে সকলোৰে ঘৰত পানী উঠিছে তো এতিয়া যাম পথাৰত বলক বলক আজি পথাৰলৈ যাওঁ এয়া হ'ল ৰাজীৱ বিৰাট হাৰামী ল'ৰা এইটো এয়া ৰাস্তা চাওক আমাৰ পিনে ইহঁতৰ ঘৰেদি যাম ঘৰেদি যাই কেনে পথাৰত নামিম সোনকালে তোৰ কেমেৰামেন এইটো কেমেৰাত ধৰবা দিম ইয়াক ইহঁতৰ ঘৰেদি যাই পথাৰত নামিম তেলটা লৈ আহ তো আমি এই তাতে যাব লাগিব তাতে যাই হাল মাৰব লাগিব তো বলক 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 হাতত লৈছোঁ তেল এইটো এইয়া পথাৰৰ মাজে মাজে পানীৰ মাজে মাজে আমি মাই গড বলক এই তাৰেলৈকে যাম তাৰেলৈকে যাই চাকাটো টাইট দিম তাৰপিছত আৰু ট্ৰেক্টৰ মাৰিম বহুত ভাগৰ লাগে আজি প্ৰথম ফাৰ্ষ্ট টাইম ট্ৰেক্টৰ মাৰি আছোঁ না আৰু ইমান কাদং হয় তো এই কাদঙত খোজ কাঢ়িব নোৱাৰি কি হ'ল ইয়াক আজি কেমেৰা ধৰিব দিব লাগিব মোবাইল নেপেলাবি দেই আগতে এটা মোবাইল মই মানিত পেলাই মানে বেয়া কৰিছোঁ এই আহি পালোঁ আৰু বেছি দূৰ নাই আজি মানে কি ক'ব এইটোক আমিতো বিধান বুলি কওঁ আজি মানে বিধান পেলাম ইয়াত আজি বিধান পেলাম তো আজিৰ পৰা আৰু আৰম্ভ খেতি কৰ আজি বিধান পেলাম তাৰপিছত এনে হাল মাৰি থাকিব লাগিব তাৰপিছত কেতিয়া ডাঙৰ হ'ব তাৰপিছত ৰুব লাগিব এয়ে আৰু বাট খেতিৰ বিষয়ে ইমান এটা নাজানো মই আজি ফাৰ্ষ্ট টাইম মই আহিলোঁ এইখিনি মাৰি গৈছোঁ চা মই মাৰছোঁ এইখিনি মই হাল মাৰছোঁ তো কথা হ'ল কি আমাৰ যোনখন ট্ৰেক্টৰ হয় এই চা মই এটা নাট হেৰাই দিলোঁ ট্ৰেক্টৰৰ নাট হেৰাই দিলোঁ চাকাটো ঢিলা হৈছে এই ফাঁক হৈ আছে চা এইটো মানে টাইট দিব লাগিব এই তাতে আন পানীটো এইটো হয় বুজিছে পথাৰৰ মাজত আমি দুটাই আৰু এজন আহিব মোৰ দাদা এইটো ক'ত এইটো ই আৰু কলগছ লৈ আহিছে মানে ইয়াত কলগছ দি কেনে কিবা কৰিব এনেকৈ লৈ যাব তাৰপিছত সমান হ'ব তাৰপিছত মানে বিধানবিলাক পেলাব বিধান গাজি যাব তাৰপিছত বুজিছা এইটো ল'ৰা হয় এইটো মোৰ ভতিজা হয় আৰু ইয়াক আজি কেমেৰামেন বনাম মই হাল মাৰিম এতিয়া ট্ৰেক্টৰেদি হাল মাৰিম আৰু ই কেমেৰা ধৰি থাকিব
ভালকৈ ধৰিবি নহ'লে এইটো এতিয়া চকাটো টাইট দিব তো চাই থাকক 300 টকাৰ তেল এটা আনা ভাল আছিল মোৰ তো এই তাৰে পৰা ট্ৰেক্টৰখন লৈ আহিলোঁ তো মানে আমি ইয়াতে মানে ট্ৰেক্টৰ মাৰিম তো আপোনালোকে চাই থাকিব তাতে বহুত গৰম কাৰণে তাতে ট্ৰেক্টৰখন চলালোঁ কিন্তু কিবা ভিডিঅ'টো অন হোৱা নাছিল মানে কিবা এটা টেম্পাৰ কিবা এটা প্ৰব্লেম দেখাইছে মোবাইলটোত সেইকাৰণে তাতে ভিডিঅ'টো বনাব পৰা নাই তো ইয়াতে বনাই আছোঁ তো আপোনালোকে চাই থাকক ট্ৰেক্টৰ কেনেকৈ মাৰিম চাওক নতুন আজি ফাৰ্ষ্ট টাইম তো আপোনালোকে চাই থাকক তো ব্লগ এতিয়া ষ্টাৰ্ট কৰিম আপোনালোকে চাই থাকক তো বহুত ভাগৰ লাগিল অলপমান ৰেষ্ট ল'লোঁ বহুত টাইম মাৰিলোঁ অলপমান ভাগৰ ধৰিছে তো এইটো অলপমান ৰেষ্ট লওঁ পানী খাই ল'লোঁ ফাৰ্ষ্ট টাইম ইমানখিনি মাৰা হৈ গ'ল আৰু এইটো আৰু উল্টাকৈ আৰু এবাৰ মাৰালে এইটো বিধান পেলোৱা হৈ যাব এইটো বেলেগৰ মাৰিব আহিছোঁ মানে ইহঁতৰ পানী কম হৈ আছে তো পানী সিঁচি আছে আমাৰ পিনে এই ভিলেজ এৰিয়া তো ফাইনালি আমাৰ হৈ গ'ল এতিয়া ইয়াক গাও ধুৱাম মই লগতে গাও ধুম তো এইখিনিয়ে তো এতিয়া ঘৰত আহিলোঁ এতিয়া গাও ধুম হালত চা না
কেনে হালাত হৈছে আৰু আমাৰ ঘৰটো এতিয়া নেদেখাওঁ মেক্সিমাম বহুত টাইম ঠিক আছে আজিলৈ বাই